বাইবেল এক কল্পনা কাহিনীৰ কিতাপ বুলি কিছুমানে কয়, যিখন কিছুমান ধাৰ্মিক লোকে লিখিছিল। কিন্তু বাইবেলে উল্লেখ কৰিছে এয়া ঈশ্বৰৰ বাক্য আৰু ঈশ্বৰে কেতিয়াও মিছা কথা নকয়। যদি বাইবেলখন ঈশ্বৰৰ ফালৰ পৰা হয়, তেনেহ'লে ই পৃথিৱীৰ আন কিতাপবোৰৰ তুলনাত সম্পূৰ্ণ বেলেগ হোৱা উচিত। উদাহৰণস্বৰূপে, ইয়াত লিখা কথাবোৰ বিজ্ঞানৰ মতে সঠিক হোৱা উচিত। ইয়াত উল্লেখ কৰা সকলো ভৱিষ্যতবাণী 100% পূৰ হোৱা উচিত। যদি বাইবেলখন ঈশ্বৰৰ ফালৰ পৰা হয়, তেনেহ'লে পৃথিৱীৰ সকলো ঠাইতে ইয়াক পোৱা উচিত, যদিও কিছুমানে ইয়াক বহুতো বাধা দিছে। বাইবেলখন কোনো কাহিনীৰ কিতাপ নে ইয়াত লিখা কথাবোৰ সত্য? আহক আমি কিছুমান প্ৰমাণ চাওঁ, যিয়ে প্ৰমাণ কৰিব যে বাইবেলখন এখন ভৰসাযোগ্য আৰু অতুলনীয় কিতাপ। বাইবেলখন লিখাৰ সময়ত পৃথিৱীৰ আকাৰৰ বিষয়ে বহুতো লোকৰ কিছুমান ভুল ধাৰণা আছিল। বাইবেলখন লিখা সম্পূৰ্ণ হোৱাৰ পাছত কোনো এজন ব্যক্তিয়ে লিখিছিল যে এই বিশ্বব্ৰহ্মাণ্ড এটা কণীৰ পৰা ওলাইছে আৰু পৃথিৱীখন বেলেগ বেলেগ জীৱ-জন্তুৰ ওপৰত নিৰ্ভৰ হৈ আছে। কিন্তু এতিয়াৰ পৰা প্ৰায় 3000 বছৰৰ আগতে মুচি নামৰ এজন ব্যক্তিয়ে লিখিছিল যে পৃথিৱীখন শূন্যত ওলমি আছে। আৰু প্ৰায় 2700 বছৰৰ আগত ভৱিষ্যবক্তা যিশয়াই লিখিছিল যে পৃথিৱীখন ঘূৰণীয়া হয়। বাইবেলৰ লিখকসকলে লিখা বিষয়বোৰ সেই সময়ৰ বিশ্বাসৰ লগত মিল নাছিল। ভৱিষ্যতবক্তা যিশয়াৰ সময়ৰ প্ৰায় 200 বছৰৰ পাছত গ্ৰীক দাৰ্শনিক পাইথাগোৰাছেও কৈছিল যে পৃথিৱী ঘূৰণীয়া হয়। মুচিৰ প্ৰায় 3000 বছৰৰ পাছত ছাৰ আইজাক নিউটন আৰু আন বিজ্ঞানীসকলেও এই মীমাংসাত উপনীত হৈছিল যে পৃথিৱীখন শূন্যত ওলমি আছে। ভৱিষ্যতে কি হ'ব সেই বিষয়ে কোনো মানুহে সঠিকভাৱে ক'ব নোৱাৰে। কিন্তু আজিৰ পৰা 2700 বছৰৰ আগতে যিশয়াই ভৱিষ্যতবাণী কৰিছিল যে কুৰছ নামৰ এজন ৰজাই বাবিল নগৰখন পৰাজয় কৰিব আৰু নদীখন শুকান কৰি তেওঁ নগৰখন দখল কৰিব, কিয়নো নগৰৰ দুৱাৰখন খোলা থাকিব। এই ভৱিষ্যতবাণীৰ সকলো কথা পূৰ হোৱাৰ বিষয়ে ইতিহাসত প্ৰমাণ আছে। আৰু ভৱিষ্যতবক্তা জিৰিমিয়ায়ো কৈছিল যে বাবিল নগৰখন ভগ্ন ৰাখি আৰু সদায় দিনৰ বাবে নিবাসী শূন্য হ'ব। এই নগৰখন দখল কৰাটো ইমান সহজ নাছিল, তথাপিও ই ভগ্নৰাশী হৈ পৰিল আৰু আজিও একে অৱস্থা হৈ আছে। কিছুমান শক্তিশালী লোকসকলে বাইবেলৰ অনুবাদ আৰু বিতৰণৰ কাৰ্য বন্ধ কৰিবলৈ সদায় চেষ্টা কৰিছিল। বাইবেলখন সহজ সৰল ভাষাত অনুবাদ কৰা লোকসকলক জীয়াই জ্বলাই দিয়া হৈছিল আৰু বাইবেল পঢ়া লোকসকলক তাৰণা দিয়া হৈছিল। বাইবেলৰ ওপৰত যিমান বিৰোধ হৈছে, আজিলৈকে কোনো কিতাপৰ ওপৰত হোৱা নাই। তথাপিও বাইবেলখন সকলোতকৈ বেছি ভাষাত অনুবাদ আৰু ছপা কৰা হৈছে। প্ৰায় 2700 ভাষাত কোটি কোটি বাইবেল ছপা কৰা হৈছে। বাইবেলখন বিজ্ঞানৰ মতেও সঠিক হয়। ইয়াত কৰা ভৱিষ্যতবাণীবোৰ পূৰ হৈছে আৰু ইয়াক সকলোৱে পঢ়িব পাৰে। এইবোৰে প্ৰমাণ কৰে যে বাইবেলখন যিহুৱাৰ প্ৰেৰিত বাক্য আৰু ঈশ্বৰে কেতিয়াও মিছা কথা নকয়। হয়তো আপুনি চিন্তা কৰিব পাৰে, বাইবেলৰ লেখক প্ৰকৃততে কোন? ইয়াত কিহৰ বিষয়ে উল্লেখ আছে? ইয়াক কেনেকৈ বুজিব পাৰিব?